হেল্ল' গুড মৰ্ণিং নমস্কাৰ সকলোকে। মই যাবলৈ ওলাইছোঁ বৰহাটত থকা মোৰ বাৰ ঘৰলৈ। এতিয়া আহি পালোঁ শিমলুগুৰি ৰেলৱে ষ্টেচন। বতৰটো চাওকচোন ক'লা মলা কৰি আহিছে। মা নাতিয়েকৰ ওচৰলৈ যাব, কিমান যে ফূৰ্তি লাগিছে। অৱশ্যে বহুত দিন লগো পোৱা নাই আৰু নাতিয়েকে খাই ভাল পায় কাৰণে ইয়াৰ আগদিনাখনেই বনাইছিলে পিঠা খাই সঁচাকৈ পোৱালি বৰ ভাল পায়। এইখন আহি গ'ল আমাৰ ট্ৰেইনখন। আমি ট্ৰেইনত উঠিলোঁ। চাওকচোন ট্ৰেইনৰ ভিতৰৰ পৰা বাহিৰৰ এই পৰিৱেশটো যে কিমান ধুনীয়া লাগে। চবফালে সেউজীয়া সঁচাই মোৰ এই পৰিৱেশটো বহুত ভাল লাগে। আহি পালোঁ বা ঘৰ, এয়া চাওক মাহী ভাগিনীয়েকৰ চুপতি, সঁচাকৈ বৰ মৰম লগা। চাহ তাহ খাই চাদৰ ওপৰলৈ আহিলোঁ। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া। স্কুল লগতে এটা ক্লাব ঘৰ, সঁচাই বহুত ধুনীয়া পৰিৱেশটো। বায়ে তাঁত লগাইছিলে, তাতে দুটামান মহুৰা বাতি চালোঁ। মই এবাৰ ফাৰ্ষ্ট বাতিছোঁ, মই বাতিয়ে পোৱা নাই আগতে, তাঁতৰ বিষয়ে একোৱেই নাজানো। এতিয়া অলপ শিকিছোঁ। তাঁতৰ পৰা আহি লেটা আৰু বুট ভাজি খালোঁ। আপোনালোকে কোনে কোনে খাই ভাল পায় মোক কমেণ্ট কৰিবচোন। মোৰ বহুত ভাল লাগে আৰু সঁচাকৈ লেটাখিনি বহুত টেষ্টি হয় খাবলৈ আৰু বহুত তেলি। আপোনালোকে এবাৰ খাই চাব নোখোৱাসকলে। বাই।